নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ তোমালোকৰ বাবে এটা খবৰ লৈ আহিছোঁ। আৰু আজিৰ যিসকল আসাম পুলিচৰ কেণ্ডিডেটছৰ নগাঁও জিলাৰ ইণ্টাৰভিউ আছিলে আৰু তেওঁলোকৰ সেই আজিৰ যি ইণ্টাৰভিউ আছিলে, তোমালোকে সকলোৱে গম পোৱাই যে বৰষুণৰ কাৰণে আজি সেই ইণ্টাৰভিউ অফ হৈ গ'ল, কাৰণ গোটেই ফিল্ডতে পানী হৈ গ'ল। কিন্তু সেই ষ্টুডেণ্টসকলৰ যিসকলৰ আজি ইণ্টাৰভিউ আছিলে, সেই পষ্টপন হোৱা ষ্টুডেণ্টসকলৰ কিমান তাৰিখে সেই আকৌ পুনৰ ৰি ইণ্টাৰভিউ হ'ব, আজি সেই ইণ্টাৰভিউৰ কাৰণে ডেটটো ঘোষণা কৰিলে। আৰু সেই ডেটটো তোমালোকক মই তেওঁলোকৰ প্ৰত্যেকজন কেণ্ডিডেটকে এখন শ্লিপ দিছে আৰু সেই শ্লিপখনতেই ডেটটো উল্লেখ আছে। আৰু মই তোমালোকক এই শ্লিপখন দেখাবলৈ বিচাৰিছোঁ। আৰু সেই শ্লিপখনত দেখুৱাই দিছে যে সেই ডেটটো হ'ব 25/9/2020, অৰ্থাৎ 25 ছেপ্টেম্বৰ তাৰিখে, আহি থকা 25 ছেপ্টেম্বৰ তাৰিখে সেই ইণ্টাৰভিউ পুনৰ অনুষ্ঠিত হ'ব, আজি যিসকলৰ আজি আছিলে। আৰু মোক বহুতে কমেণ্ট কৰি সুধি আছে যে মেডিকেল হ'ল নে নাই, আৰু কেইগৰাকীমান ষ্টুডেণ্টৰ মেডিকেল হৈ গ'ল। আৰু যিসকলৰ মানে যিসকলৰ আছিলে 7টা বজাৰ পৰা যাৰ ৰিপৰ্টিং টাইম আছিলে, তেওঁলোকৰ মেডিকেল হৈ গ'ল। তোমালোকে শ্লিপখনত দেখা পাইছে তললৈ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বুলি। আৰু এইজনী ছোৱালীৰ মানে 7টা বজাৰ পৰা ৰিপৰ্টিং আছিলে, সিহঁতৰ ফিজিকেল টেষ্ট হৈছিলে, তেওঁ কোৱালিফাইও হৈ গৈছিলে। ইয়াত হাইটটো জুখিছিলে 157.110 চেণ্টিমিটাৰ আছে। আৰু ইয়াত কিন্তু ৱেইট জোখা নাই এইবাৰ তোমালোকে জানাই যে এইবাৰ ৱেইট জোখা নাই। আৰু তেওঁ সেই ফিজিকেল যিকেইটা ষ্টেণ্ডাৰ্ডে যিমানখিনিলৈকে মানে হ'ল, সেইখিনিত তেওঁলোকে কোৱালিফাই হৈছে। আৰু তলত সেইকাৰণে লিখি দিছে যে তাত তোমালোকৰ 25 তাৰিখৰ পৰা ইণ্টাৰভিউ পুনৰ আৰম্ভ হ'ব। আৰু কিন্তু যিসকলৰ ধৰি লওক 9টা বজাৰ পৰা ৰিপৰ্টিং আছিলে বা তাৰ পিছত আছিলে, তেওঁলোকৰ এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেডিকেলো হোৱা নাই। আৰু তেওঁলোকৰ সেই যিসকলৰ হোৱা নাই মানে 25 তাৰিখে তেওঁলোকৰ হ'বগৈ। আৰু সেয়েহে তোমালোকে পুনৰ যিহেতু কেইদিনমান গেপ পাইছা, তোমালোকে পুনৰ আকৌ প্ৰেক্টিছটো আৰম্ভ কৰা 25 তাৰিখলৈকে। আৰু যিসকলৰ কাইলৈ আছে, কাইলৈ কথাটো এতিয়ালৈকে গম পোৱা নাই। যদি ফিল্ডৰ অৱস্থা বেয়া হয় তেন্তে হ'লে চাগৈ নহ'বও পাৰে, কিন্তু মই কোৱা নাই এতিয়ালৈকে নহয় বুলি। তোমালোকৰ যাৰ কাইলৈ আছে, তোমালোকে কাইলৈ ৰিপৰ্টিং যিমান সময়ত আছে তোমালোকৰ সেই ৰিপৰ্টিং সময়ত তোমালোকে যাবাই আৰু গৈ পেলাই তাত হাজিৰ হ'বা। আৰু যদি হাজিৰ হোৱাৰ পিছত যদি নহয় বুলি কয়, তেতিয়াহ'লে তোমালোকে লাগে গুচি আহিবা, কিন্তু নোযোৱাকৈ নাথাকিবা, তোমালোকে যাবাই। আৰু তোমালোকৰ এই ইনফৰমেশ্যনটো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ নতুন আপডেটবোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ, থেংকছ ফৰ ৱাটছিং।